সকলো জ্ঞাত আচলতে যোৱা পৰহি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেখেতৰ এটা ব্লগত মানে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ 3গৰাকী পত্নী আছে বুলি উল্লেখ কৰিছে আৰু পত্নী 3গৰাকী ৰহা ৰহেদৈ, দীপামৰ ভাদৈ আৰু হলগুৰি আঘোণী বাই বুলি উল্লেখ কৰি আচলতে কেৱল মাত্ৰ গদাধৰ সিংহ বা মানে বুৰঞ্জীকে বিকৃত কৰা নাই, আহোম জাতিটোক আচলতে তুচ্ছতাচ্ছিল্য কৰিছে বুলি আমি সৰু টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে বাবে উদ্বেগ প্ৰকাশ কৰিছো। আৰু তেখেত এজন জনপ্ৰিয় ইউটিউবাৰ আৰু তেখেতৰ যদি বুৰঞ্জীৰ সাম্যক জ্ঞান নাই তেতিয়াহ'লে আচলতে এনেধৰণৰ মন্তব্য কেতিয়াও দিব নালাগে বা এনেধৰণৰ ব্লগ বনাবলৈ তেওঁ কেতিয়াও প্ৰয়াস কৰিব নালাগে। তেখেতক ভাবি চিন্তি আচলতে ব্লগ বনাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি অতি ক্ষোভেৰে আজি শিৱসাগৰ জিলা সমিতি আমি আপোনালোকক জনাব বিচাৰিছো যে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো শিৱসাগৰ সদৰ থানাত আমি তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম আৰু চৰকাৰ তথা পুলিচ প্ৰশাসনে আচলতে তেওঁৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা স্পষ্ট কথা, বাৰে বাৰে আহোমক অপমান কৰিব, বাৰে বাৰে স্বৰ্গদেউসকলক মানে এনেকৈ তুচ্ছতাচ্ছিল্য কৰিব, এইটো কেতিয়াও আচলতে জাতিৰ কাৰণে শুভ লক্ষণ নহয়। সেয়েহে আমি মানে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আছে দাবী জনাব বিচাৰিছো ডিম্পু বৰুৱাৰ বিৰুদ্ধে কিন্তু চৰকাৰে নিশ্চয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি দেখিছো যে তেওঁ এতিয়া ইতিমধ্যে ক্ষমা খুজিছে, হয়, কিন্তু তাৰপিছত আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নহয় আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিম, সেইটো কাৰণ ক্ষমা খোজাটো ডাঙৰ কথা নহয়। তেওঁৰ দৰে এজন ব্যক্তি, মই এইটো কাৰণে ক'ব বিচাৰো, অসমৰ সকলোতকৈ জনপ্ৰিয় এজন ইউটিউবাৰ ডিম্পু বৰুৱা, আমি সকলোৱে তেওঁৰ নামটো মুখে মুখে চৰ্চা, আৰু তেওঁৰ দৰে এজন ব্যক্তিয়ে এনেদৰে আচলতে কাম কৰিব আৰু তেওঁ যদি সম্যক জ্ঞান থাকে তেতিয়াহ'লে তেওঁ নবনালেই হ'ল। আৰু বুৰঞ্জীক বিকৃত কৰাটো আমি কেতিয়াও আচলতে মানি ল'ব নোৱাৰো। গতিকে তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য।